তুমি আর মহাতে আচ্ছা এই তুমি এই আকলাক লিখিয়া ওলাইছো এই সৰু আপি দুই তোৰ ভয় চয় নালাগে মোৰলা ভয় চয় নাই কি কোৱা এই ভয় চয় নাই তোৰ না বয়সত আমি চাঙত পৰে তুমি আছিলো মোৰলা ভয় চয় নাই বাপৰে বাপ তোমাৰ নাম কি মোৰ নাম বাখাৰী নাম ইচ্ছাই কাম তুমি দেখিছিল তোমাৰ বাখাৰী নামটো মোৰ দেউতাই ৰাখিছিল হয় নেকি ভালে ৰাখিছিলা দেখিলেও বাখাৰী হেন পাই চট চটে থাকে না লিপষ্টিক চিপষ্টিক লিংকে লৈছ তুমি চকুত কাজৰ চাজাৰ লৈছ দেখিলে বাখাৰী হেন পাই তোমাক লাগবই হয় আকৌ কলিজ যুগৰ আপি না কেনেকৈ চাইছ মই কলি নহয় যুগটো কলিজ যুগ বুজছ আচ্ছা ৰবা তুমি যে ভয় নকৰোঁ বুলি ক'লা কি ভয় নকৰা তুমি চাবা একদিন মই একদম রাতে 12টা বাজাত কি মুই পাচ্ছিলা বাড়িত মোর আগতে এটা নাহর ফুটুকি বা মানে 1 মিটার 2 মিটার মানে 1 মিটার বলে কবারি ডিফারেন্স এখানে মানত খানি মান অ তাতে বাঘটো আছে নাহর ফুটুকি বাঘ তোমার আগত মই কি কবা পারে মই ভয় করি না মই ইনকে ছাড়ি আছো তার পিছতে বাঘটো মোক দেখি তেলে চাই আছে ময়ো বাপ্পাকে চালে চাই আছো বাঘটো দেখিন তার পিছত বাঘটোই মোক দেখি কৈছি বাঘটোই তার পিছত ময়ো ভয় কৰা বুলি ভাবছি নেকি ময়ো দিছো ভাল কৈছ বাঘটো খাও বুলি কৈছ না তার পিছত কি হল মিনা তার পিছত সেই বাঘটোই মুখ চুখ হাত চাত একদম মেলি পুরো একদম মোর গাকলকে জাপ মারি দিছি তার পিছত কি করলা তার পিছত কি হল টিভি তো অফ করে দিছো কি কোয়া ইমান আর ডিসকভারি চ্যানেল চাই দেখিম তুমি ডিসকভারি চ্যানেল চাই আসলা পাগলা কৰি চলবা বাপা রে পুলিশ যুগ চলি না বাখারি যাও তোমার আশীর্বাদ দিলো যাও আর অলপ বাখারি হ যাও এটা তুমি যাও হাই গো হাই ফ্রেন্ড হাই নমস্কাৰ দি নমস্কাৰ বাখাৰী নমস্কাৰ দিবা পাহৰি গৈছি গতিকে বাখাৰীৰ অৰিজিনেল নামটো বাখাৰী নহয় সেইকাৰণে কথাবোৰ কামবোৰ বাখাৰীৰ দৰে এই অৰিজিনেল নাম হৈছে মাৰ্জিয়া সেনাছ আখথাৰা এই এটা নতুনকৈ চেনেল খুলিছে লিটিল ষ্টাৰ MS বুলি আপোনালোকে মানে ভিডিঅ'বোৰ পাব ইতিমধ্যে 4-5টা ভিডিঅ' গৈছে আজি তাইৰ লগত অকণমান ধেমালি কৰি এটা ভিডিঅ' বনাইছে ভিডিঅ'টোত যদি কিবা ভুল ত্ৰুটি পাইছে আপোনালোকে নিজৰ সন্তান বুলি মাইনাক শুধৰাই দিব আপোনালোকে শুধৰাই দিয়া বা আঙুলিয়াই দিয়াৰ কামবোৰে বা কথাখিনিয়ে মাইনাৰ আগন্তুক দিনত সিহঁত আশীৰ্বাদ স্বৰূপে আপোনালোকৰ পৰা ল'ব তাই আৰু আমাৰ বাখেৰি কিবা ক'ব আপোনালোকক মই বেলেগ নকওঁ আমাৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত যি কিবা এটা থাকে সেইটো কোনে ক'ব ঘণ্টি বাটনটো টানকৈ বজাই দিব গতিকে এনেকুৱা সৰু সৰু যদি কাহিনী আপোনালোকৰ মাজত আছে তেতিয়াহ'লে আমাৰ তলত হোৱাটছআপ নাম্বাৰ দিয়া আছে হোৱাটছআপ নাম্বাৰত আপোনালোকৰ কাহিনীখিনি পঠাই দিয়ক মাইনাৰ জৰিয়তে আমি কাহিনীটো আপোনালোকৰ ভিডিঅ' বনাই আপোনালোকৰ প্ৰেৰণ কৰিম লগতে আপোনালোকৰ নাম আৰু ঠিকনা ফটো একপি হোৱাটছআপ নাম্বাৰত পঠাই দিব আমি ভিডিঅ'ত আপোনালোকৰ নাম ফটো আৰু ঠিকনাটো একেলগে আমি সংলগ্ন কৰিম এইখিনি কৈ আমি আপোনালোকৰ মাজত বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম বাই বাই